ও ভাই এখন দিয়ে ও ভাই পয়সা ভরি সিগারেট কিনছো মই আর তোক দিবা লাগে তুই নিজে কিনি খাগে যা এ তোহাতেও মানে কি এটা সিগাৰেটৰ কাৰণে কাইজা কৰি থাকা এইগিলাখান বস্তু খাবা নালাগে বুজি পাইছা না যি টি বস্তু খাই মই ও ভাই তই খাং বুলি কৈছিলি না হলো বেন কবি দে দিলি দেখোন তে একো দেখা না তো কিয় কৰিছিলি যদি দে ও ভাই লচোন অলপ টাইম মই এইগিলাখান খাওঁ নেকি মোক যি দিবা আহিছা চি এ তো খাবা নালাগে অলপ টাইম তো লো এ মোৰ ভৰিখন খুজাইছি তো মানে হাও এইখিনি সময়ত আৰু মাই কিয় শুই আছে ঐ মা তই কি শুই আছা মোৰ মস্ত ভোক লাগছি পাকঘৰটো তই একো ভাত চাত নাই যা ভাত বনাওকে ভাত দি মই শুই থকা নাই মাথা ঘূৰে পৰি আছো মাথা ঘূৰেছি তোৰ কে মাতো জ্বৰ উঠছি নেকি মোৰ জ্বৰ উঠা নাই মা কামাখ্যা মাগি মাগি মই এটা চলিয়ে পালো সিও মদাহি আৰু ভাঙৰি হলি তই কি কবা আহিছা মা তই কি বদনাম দিবা আহিছা মোক মই দেখোন কেহা তামোলৰ চূণ অলপ নাখাওঁ কি বদনাম দি আছা এগলা বিনু খুইলে আহিছিল বাইদেউ সত্য সত্য তিনি সত্য মই মিছা কথা নকাং গজেনৰ আৰু ডিজেনৰ পুতাকে দুয়ো চিগাৰেট খাই আছে সেই দুটাতো ৰহত তলে গেছি কিন্তু আপোনাৰ ছোৱালীটোক ভাল কৰক গটা কটাই লগ হৈ তাতে চিগাৰেট খাই আছে কিন্তু মই তাহাঁতৰ দুয়োৰে হাতত চিগাৰেট দেখা নাই আপোনাৰ পুতেৰে হাতত দেখছো চিগাৰেটটো মোৰ ছোৱালীৰ দুটাৰ নিচিনা গুণৰ ছোৱালী দেখছি না এই অঞ্চলতে নাই তাহাঁতে ঘৰৰ পৰা বাহিৰতে নলয় এতিয়া সেইকাৰণে এই দুটাৰ লগ হবা নিদিব একো ইটাতে বান্ধে মোৰ মাথাটো ঘূৰেছি আপনি এটা বেছি চিন্তা কৰিব নালাগে আপনি ঘুমিয়ে থাকক ভালকে ঘুমিয়ে থাকক গম পালি তই চিগাৰেট খাব পাইছা নিজে ভাত ৰান্ধিও খাব পাৰিবি যা মা মই খন আছিলে টাউন মোৰ হাতত দি দিছিল বিনু খুৰীক টাউন আগে দেখা পাই মোৰ হাতত ধৰে দিছিল মই কি জানো তই সৰু চলিতো টাউন তোক খাবা দিব মা মই খনাই তো ইটা তোক মোৰ আগৰ পৰাই যাবা দিছো যা মই যেনেকৈ সেনেকৈ নাচিবি দেই প্ৰভু তই কি আপি টাকাৰ লগত এটা নাচিবা ধৰিছা হা তই নাচৰা নাই তই আমাৰ লগ হবি কিহৰ আপি ছোৱালীৰ লগ হৈ থাকা তই মই ল'ৰাৰ লগ হৈ বেয়া পাওঁ মই ছোৱালীৰ লগ হৈ ভাল পাওঁ কথা কবা আহিছা আমাৰ কথা বাদ দিয়া আমি নাচো দিয়া তই আপা ছোৱালী হৈ কি আপি ভাজি নাচি আছা আপা ছোৱালীৰ দৰে নাচ মা আপা বিলাকে নাচিলে যে কেনেকুৱা লাগে কথা কবা আহিছি সদায় আপাৰ দৰে নাচবি যোৱাচোন তুমি ডাঙৰ পুতেৰে ঘৰৰ বস্তুবিলাক গোটেই খাই শেষ কৰিলে যোৱা মা দিয়া প্ৰভু সত্য সত্য তিনি সত্য মই এতিয়া কয় মৰো মই এই বিস্কুট লুকাই দিছো তই ক'ত পাইছা হা তুমি যেতিয়া চাৰ্জাৰ ওপৰত থৈ দিছিলা ন মই মনে মনে চাই আছিলো হয় নেকি কালি পুৱা সুধাচা খাবি তই বদমাচি বুদ্ধিখিনি গতাই শিকছা ন দেখাত আপৰা কিন্তু বদমাচি বুদ্ধিখিনি সি গতাই জানে মই ভাইটিক বিৰাট বেয়া পাইছো মই নাচিব শিকিব গৈছিলো সি মোক মাৰি মাৰি পিটি দিছে হ'ব তোক মই শিকাম দে কিমান পৰি থাকা দে এনেকে সি ৰখি আছে হিৰকে বল জলদি যা বাহিৰত নাযাওঁ মই বাহিৰত মোৰ মুখৰ অৱস্থা দেখা নাই কিমান কি বস্তু খোৱা নাই মই কিন্তু মোৰ মুখৰ সেই অৱস্থাই হৈ আছে তই মুখৰ কাৰণে টেনচন লৈ আছা শুন মই তোক আজি এটা প্ৰডাক্টৰ বিষয়ে কওঁ ভিটামিন চি হ'ল এটা খুব ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট যিটো আজিকালি বৰ্তমান বিউটি ইণ্ডাষ্ট্ৰীত খুবেই ইউজ হৈ আছে আৰু সেইকাৰণে আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ ৱাওৰ স্কিন চাইন্স ব্ৰাইটনিং ভিটামিন চি ফোমিং ফেচ ৱাছ আৰু লগতে ৱাওৰ ভিটামিন চি স্কিন মিষ্ট টোনাৰ আৰু ৱাওৰ ভিটামিন চি ফেচ সিৰাম আৰু এই তিনিটা প্ৰডাক্ট মই এতিয়া আপোনালোকক ইউজ কৰি দেখুৱাম ষ্টেপ 1 ত আমি ৱাওৰ স্কিন চাইন্স ব্ৰাইটনিং ভিটামিন চি ফোমিং ফেচ ৱাছ ব্যৱহাৰ কৰিম
কমিং ফেস ওয়াশে আমাৰ স্কিনৰ ডেড ডাল স্কিন ৰিমুভ কৰে আৰু এটা নেচাৰেল গ্লো দিয়ে আৰু এইটো ফেস ওয়াশত লাগি থকা ব্ৰিসেল সিলিকনৰ হয় যিয়ে স্কিন ডিপ ক্লিন আৰু পোৰ্ছবোৰ ক্লিয়াৰ কৰাত হেল্প কৰে স্টেপ 2 মই ব্যৱহাৰ কৰিম ওয়াও স্কিন সাইন্স ভিটামিন সি স্কিন মিষ্ট টোনাৰ ইয়াত দুটা বেনিফিট আছে ই স্কিনটো হাইড্ৰেট আৰু ৰিভাইভ কৰি দিয়ে আৰু মুখত থকা পোৰ্ছবোৰ কমাই দিয়ে যদি আমাৰ স্কিনটো হাইড্ৰেট হৈ যায় তেতিয়া ই ইনষ্টেন্ট স্কিনটো ময়শ্চাৰ কৰি দিয়ে স্টেপ 3 আৰু একেবাৰে শেষত মই ব্যৱহাৰ কৰোঁ ওয়াও স্কিন সাইন্স ভিটামিন সি ফেস সিৰাম ইয়াত পিওৰ ভিটামিন সি উইথ হেজেল হাইড্ৰলিক এচিড আছে আৰু এইটো সিৰামে স্কিন হাইড্ৰেট আৰু ৰিপেয়াৰ কৰে মুখত থকা ফাইন লাইনবোৰ স্মুথ কৰি দিয়ে স্কিনটো কমপ্লেক্সন বচাই ৰখাত সহায় কৰে সো এতিয়া আপোনালোকে নিজে চাব পাৰে মোৰ স্কিনটো কিমান বেছি গ্লো হৈছে আপোনালোকে যদি ইন্টাৰেস্টেড হয় ওয়াও প্ৰডাক্ট এটা কিনিবৰ বাবে তেনেহলে তেওঁলোকৰ অফিচিয়েল পেজত যাওক নহলে ৱেবছাইটত যাওক আৰু গৈ ডিপু 20 মোৰ প্ৰমো কোড ইউজ কৰক আৰু লগে লগে 20% ডিসকাউন্ট লাভ কৰক বি ওয়াও নেচাৰেলি ওয়াও ফ্ৰম উইদিন আৰু প্ৰত্যেকবাৰ আপোনালোকে যেতে ওয়াও প্ৰডাক্ট কিনিব এওঁলোকে গছৰ বীজ আপোনালোকক পঠাই দিব আৰু সেই বীজ ৰোপণ কৰি আপোনালোকে আমাৰ এনভাইৰনমেন্ট সেভ কৰিব পাৰিব তেনেহলে এতিয়াই যাওক আৰু ওয়াও প্ৰডাক্ট কিনক হয় নেকি তেনেহলে মইও অৰ্ডাৰ দিম ৰ এই খুৰিটো মোৰ জিনা হাৰাম কৰি দিছি ও মা মোৰ হাতখন বিষাইছে ও তো সিগারেট তুলতে হাতখান বিষা নাছিল ইটাও জারু পাত লয় তোর হাত বিষেছি ও এখনি সংকাল হাত হারি ফেলে তাতে বাসন থয় আছে ধুবে মনু দুয়ে গেলান বাসন চাসন তই ঢুকে যা তো চিন্তাত মোর প্রেসার হাই হয়ে গেছি আর ওই বিনু খুরেতে হরতুক সানি যা মাকর সব কাম করে ও মা হি হইছে আপিল লগ মই হইছে আপাল লগ মই কি ঘৰৰ কাম কৰিমে সংকালতে মোক বিয়াখন পাতি দিব ৰে এই সব কৰিব ই গটাই বৰ ভাল চলি কেটা লগ হইছি আজি পা যদি হাতৰ লগ হয় দেখা পাম তো চাবি শান্তি নহ কৰি দিছি ওই তই যে মোবাইল বিকি আছা তই স্কুলত যাব লাগে না হা মই স্কুলত কিয় যাম ছাৰে আমাক মোক ল'ৰাবিলাকৰ লগত বহাই দিয়ে ল'ৰাবিলাকৰ কেনে গা গন্ধ মই ছোৱালীৰ লগত বহিয়ে ভাল পাওঁ হয় নেকি তোৰ একেদিনা আজি মই কাটিম কাৰণ তোৰ কাৰণে মই বাহিৰত অলবা নৰা হৈছি কিমান কথা শুনবা লগা হৈছি আপি চলি হবা যায়হি মা মানুহবিলাকে মোক লৈ জ্বলে কাৰণ মই ঘৰৰ সকলো কাম কৰিব পাৰো নাচিব জানো সেইকাৰণে মোৰ কথাবিলাক তোক লগাই সেইবিলাক মানুহক মই দেখিবই নোৱাৰো ও ভাই কিছু নাহে না পলা নাজনো কৰবা আছে ও কৰবা আহিলি এ নকবি আৰু মোৰ জিনা হাৰাম হৈ গিছি তই ধুন ঘৰৰ পৰা নলয় মাই মোক শান্তি নেদা হৈছি ভাই এই বোলে ঝাৰু মাৰ এই বোলে বাচন ধু এই বোলে কাপোৰ ধু মাই মাথাৰ বিগত ৰবাই নৰে মাথা ঘূৰে ঘূৰে দে তই মাইকী মানুহ আনিছা দেই নলয় ঘৰৰ পৰাই উপায় নাই আৰু ভাই শান্তি নহয় গিছি ও ভাই তুই বাছা যে গইলা যাবি না নতকো এই মোক মাই অলবাই নাই যে ঘৰৰ পৰা ক'ত যোৱা কথা কয় নাযাওঁ মই কতো নদীৰ পাৰত ধুনীয়া ধুনীয়া আপি পিকনিক খাবা আহিব তাকে চাবা যাম যৌ কি ক কেইটা বজাত টাইমটো ক 4টা মানত অলবি 4টা তো যাম দে আগত মোৰ ৰাস্তাত ভেটা আছে A few moments later. ঐ দে মই সঁচা কথা কম সত্য সত্য তিনি সত্য মই নিজ কাণেদি শুনি আহিছো তোহাৰ বাবু ভাল হয়ে নাই সেই দুটাৰ আৰু লগ হৈছি লগ হৈ পেলাই আজি তাতে কথা পাতি আছে গধলা বোলে কোনোবা আপিক লগ ধৰিবা যাব সেইকেইটা লগি এৰাই নাই মই নিজ চকুদি দেখা পাই আছো আহক ৰবা তাক আজি দিম শিক্ষা আজিকালি দিনকাল ইমান বয়া হৈছে টিভিত কত কিমান নিউজ দেখে থাকে লগৰ চলিৰ কাৰণে লগৰ চলি ফাইচপা লগা হয় হা ও মই কি কৰো থাকিব জাগা নহয় হৈ গৈছি তাহাঁতৰ কাৰণে বুজাবি গম পাইছা না অলপ ভালকে কক যাবা উলিয়ে তই মা কিমান আৰু ঘৰটো সোমাই থাকিম অলপ ফুৰি আহো আজি নদীৰ পাৰৰ পাই নৰা তই যাবা মোৰ গা আজি এনেই বেয়া লাগি আছে তই বাহানা কৰি লাভ নাই সদায় সদায় ইমান দিনৰ পৰা মোক কাম কৰে কৰে শেষ কৰালি নৰো মই আৰু ঘৰত থাকব মই ফুৰবা যামে তই বিনু চলিকেইটাক দেখা নাই ঘৰৰ পৰা বাহিৰে নলয় তই কিয় অকজাং যে থাকা সেইটোৱে লগেছি আমি কথা পাতি থাকা শুনা পাইছি তই সেইটোৱে লগেছি আজিও তই এটা কাম কৰ মোক এখন ঘৰত ৰাখাতকে তাহাত তিনিটা পৰা নিয়ে এখন ঘৰত ৰাখ মোক তেজ পুত্ৰ কৰি দি যাচ্ছে শান্তি নাপা হৈ গৈছো তোৰ চলি হৈ থাকাতকে মৰি থাকিলে ভাল আছিল মই দেই আইতা কি কৰি আছা আইতা
গৈছি ঐ ধৰাচোন ধৰা ও ভাই হাই তই নেগলি আমি তাতে যাই কি ধুনীয়া ধুনীয়া আপেলৰ লগত চেলফি উঠছো কথা পাতছো ই তো পটেছিও এটা মৰক দেই ই স্পিচ খাওক দেই তাৰ তিনকে থাকে তহঁতে মোৰ মুখখন চাই গম পোৱা নাই মই কিমান টেনচনত আছো তোৰ কি হৈছে ভাই মা ইমাৰ্জেঞ্চিত আছে হে দুটাই গালি পাৰি মোক খেলি দিছি মেডিকেলৰ পাই মোৰ কাৰণে বোলে চব হৈছি একলা আচলতে কাৰ কাৰণে হৈছি জানা কাৰ কাৰণে? এ ঘৰৰ কাষৰ খুৰীৰ কাৰণে বিনু খুৰীৰ কাৰণে বিনু খুৰী মাক উল্টা পাল্টা লগে 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 তহঁতৰ কথাও লগেছি ইয়াতে বেয়া অমুক তমুক আৰু তহঁতে বেয়া হলি বুলিও মই যদি তহঁতৰ লগত পৰি বেয়া হ'ম সেইটো কথা নহয়তো আৰে আপোন ভালে জগত ভাল সেইটো কথা বুজি নাপায় খালি মাক আহি আহি লগে লগে মাথাটো খাই একদম বেমাৰী কৰি দিছি মাক অ ভাই মাৰ পূবৰ মুখ পশ্চিমত গেছি গম পা কি কয় ভাই হাই প্ৰেছাৰ হৈ গেছি মাৰ কিমান টেনচনত বস্তু এতিয়া ডক্টৰে কৈছে মাৰ মুখখন চিধা হতেও টাইম লাগব কিন্তু মই আজি এটা শপত খালো এই বিনু খুৰীৰ বদলাটো মই একদিন হলেও লৈ এৰিমে মোৰতো একদিন চান্স আহিব আৰু সেই চান্সটো মই ল'ম ও ভাইটি কি লাগে এইফালে এইফালে চাই আছ কি লাগে চিপ লাগব চকলেট লাগব ঠাণ্ডা কি লাগে নকয় কিয় খোৱা মোক চিগাৰেট লাগে চিগাৰেট ও চিগাৰেট লাগে দি আছে ৰবা এই চিগাৰেট এইটো আপোনাৰ পইচা থেংক ইউ থেংক ইউ গুড়ি চক আপনার পুতেরে কি করে আছে আপনি মা লগে লগে মোর মাক বেমারি করে দিছি এটা নিজের পুতেরে ওই দেখাও কি খাইছা দেখলা কি ধুনিয়া রম রমিয়া ঠকাওলে আছে সিক্রেট একো কোনা তই আপরা বুড়া হৈ গেছি আপরা হইলে কহি আপনি মই নাখতে মোর মাক কিমান লগেছি এটা আপনার আপাক তো হাতে লুতে ধরা পেলালু এটা আপনি কি কব খুড়ি মই আর এটা কি কম কি জি আপরা এলাখান করব কোনি জানে তাকবা কোনি শিখাইছিল এলাখান কথা সিগারেট খ বদমাসি কৰা বুদ্ধি মা মই চিগাৰেট খোৱা নাছিলো মই কি দি আছিলো মই খেদি আছিলি মই খাদা ধুপৰ ধ কি মুখে দিয় তই হা কিমান বদমাইছা উঠ খুড়ি এটা তো আপনাক মই হাতে লুতে আপনার আপার প্রমাণ দিলু কিন্তু আপনি মোক কিয় ইনকে ফসালত ককচোন আপনি জিতনার পাই মার আগত কইছি মই সিক্রেট খ বুলি হিতনার পাই মাই মোর কানে ভাত নবনা হইছি মোক ঘৰৰ বাসন ধুবা দে কাপোৰ ধুবা দে কিমান শাস্তি দিয়া কৰছি গম পাই আৰু আপনি মোর কিমান কথা লগেছি মাৰ আগত শুনা মই তোমাক বয়া ভাবি কোৱা নাছিলো ভাল ভাবিয়ে কৈছিলো মায়েৰে সেই দুটা চলি হৈছে মস্ত বজ্জাত চলি আৰু তোমাৰ হাতত মই চিগাৰেটটো দেখা পাইছো কাৰণে মই কৈছো আপনি দেখাহে পাইছিল মইতো টানি দেখা নাছিলো হেয়াতো আপোনাক দেখা পাই মোৰ হাতত দিছি গম পাই তাহুন যদি খাই থাকে আপনি যদি দেখা পাই আপনি তাহাৰো মাক বাপাকক লগাব সেইকাৰণে সেই দুটাই মোক বলিকা বাকৰা বনাইছিল এটা খুড়ি এটা কথাই কওঁ নেটখাকে কোনো কথা আপনি মাৰ আগত লগাব নাচব আৰু নেটখাকে কি এবার যদি মোক কিবা বেয়াও দেখা পাই কোনবা আপি চাপি লৈ ঘুৰি থাকাও দেখা পাই মাক লগাব নাচব বহুত হৈ গেল আপনার নহলে এই কথাটো এই আব্ৰাই সিক্রেট খ কথাটো মই গোটেই অঞ্চলত বিয় পাই দিম গম পাব ও মা তোক বৰ বিনু খুৰী লগেছিল না আৰু তো বিশ্বাস কৰি তোৰ এই অৱস্থা হল সেই বিনু খুৰীৰ এই ডাঙৰ পুতাকে আজি সিক্রেট ফুকি আছিল ধৰা পেলাই দিছো মই মাকৰ আগত হাতে লুতে আব্ৰাও সিক্রেট ফুকে বৰ কথাই বেলেগক কবা আহে নিজৰ গতিত হাত খাদা গোপৰক কৈ ধুধু এইকাৰণে দিছো মই শিক্ষাটো